সকলোলৈকে দুৰ্গা পূজাৰ মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা জনালোঁ আৰু আমাৰ অফিচত দুৰ্গা পূজা পাতিছে, কেনেকৈ কি পাতিছে, কি কৰা হৈছে সম্পূৰ্ণ দেখুৱাম। বলক তেন্তে ভিডিঅ'টো চাওঁ। হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। ৰাতিপুৱাই সাজি কাচি ওলাইছোঁ, চাওকচোন কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবচোন দেই। নতুন কাপোৰ পিন্ধিছোঁ আৰু যিহেতু আজি আমাৰ অফিচত পূজা আছে, দুৰ্গা পূজা পাতিছে, গতিকে কেনেকৈ কি পাতে সকলোখিনি দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। ঠিক আছে তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমাৰ অফিচ পাই গ'লোহি, ভিতৰলৈ আহি আছোঁ। মানুহটোতো ইমান নাই আজি, মানে কি মানে এমপ্লয়ীবিলাকক চবকে হলিডে দিছে। হলিডে দিয়াৰ কাৰণে আমাৰ পূজাটো ভাগ পাতিছে বাৰু, কাৰণ মানুহ থাকিলে পাতিবলৈ বহুত বেছি প্ৰব্লেম হয়। আৰু এতিয়া গৈ লওঁ, দেখুৱাই থাকিম কি হয়। দিনটো আজি পূজা বুলিয়ে পাৰ হ'ব। আৰু এতিয়া আহি মই মেইন জেগা পাই গ'লোঁ, য'ত আমাৰ পূজা পতা হৈছে। এয়া দেখা পাইছে কি ধুনীয়াকৈ মাতা ৰাণীৰ ওচৰত ডেক'ৰেশ্যন কৰিছে। এইখিনি জেগাতে আমাৰ প্ৰত্যেক বছৰে পূজা পতা হয়। যোৱা বছৰো পতা হৈছিলে, যোৱা বছৰো ভিডিঅ' আছে। আপোনালোকে পুৰণা ভিডিঅ' চেক কৰিলে মোৰ ভিডিঅ'খিনি পাব। আৰু এতিয়া বাকী আছিলে ফুলখিনি সজাবলৈ। মই ভাবিলোঁ মই এনেই আছোঁ যেতিয়া ফুলখিনিকে সজাই দিওঁ আৰু এয়া ফুল সজাই আছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে ন দেখি পেলাই। পূজা বুলি প্ৰসাদৰ লগতে আমাৰ ভাতৰো ব্যৱস্থা কৰা হৈছে। এইফালে এয়া ভাত বনাই আছে। যোৱাকালিৰে কাম অকণমান পেণ্ডিং আছিলে, ভাবিলোঁ কোনো নহা আগতে পটাপট কৰি লওঁ। আৰু এইফালে এখেতে প্ৰসাদৰ যোগাৰ কৰি আছে। আৰু এইটো আমাৰ অফিচ ৰুম হয়, অফিচ ৰুমতে মানে আমাৰ পূজা পতা হয়। আৰু এয়া মই বোলো মানুহখিনি নহা আগতে পটাপট কৰি লওঁ, আজৰি হৈ থাকিম। আৰু পণ্ডিতলৈ ৰখোঁতে ফাইনেলি পণ্ডিত আহিলে। পণ্ডিতটো অহা অকণমান দেৰি কৰিলে। এয়া আমাৰ অফিচৰ বছ আৰু আমাৰ এয়া লগৰখিনি গোটেইখিনি এতিয়া বহি পেলাই পূজা কৰি লওঁ। আৰু এইজন পণ্ডিতজন হৈছে উৰিষ্যাৰ, সেইটো কাৰণে নিয়মবোৰ অকণমান বেলেগ। যিহেতু আমাৰ অসমৰ পণ্ডিতৰো নিয়মবোৰ অলপ বেলেগ, ইয়াতো বেলেগ। চন্দনেৰে ফুট দিলে চবকে, এয়া দি আছে। আৰু তাৰপিছত পূজা আৰু অলপ সময় আছে বাৰু, যিহেতু পূজা কৰোঁতে অকণমান সময় লাগে। আৰু এতিয়া ময়ো লৈ ল'লোঁ ফুট, কিন্তু ফুটটো বেছি ডাঙৰকৈ দি দিলে জানেনে। একো নাই, ভগৱানৰ বস্তু যেনেকেই নহওক চলি যায় আৰু, হয় নহয়। এয়া চব থিয় হৈ ল'লোঁ, বোলে পণ্ডিতে যেনেকৈ কৈ গৈ আছে আমি তেনেকেই কৰি আছোঁ। একচুৱেলি আমাৰ ছাৰে কৰিছে বাৰু পূজা, কিন্তু আমি মানে পিছত বহি আছোঁ। আৰু এতিয়া পূজা হ'বই, বেছি সময় নাইকিয়া। আৰু ইয়াৰ একচুৱেলি যিজন পণ্ডিত সেইজন হৈছে আমাৰ অফিচৰে হয় বাৰু, কিন্তু তেওঁ পণ্ডিতৰ কামো জানে, সেইটো কাৰণে মানে প্ৰত্যেকবাৰে তেওঁকে লগোৱা হয়। मंत्र को बाहर उच्चारण करो। এয়া যিটো নাৰিকল ফালিছিলে, সেইটো নাৰিকলটো ধুনীয়াকৈ জ্বলাই এতিয়া দুৱাৰ মুখত পূজা কৰিব। নাৰিকলটো আনি ফালিলে, এতিয়া আকৌ তেনেকৈ ৰঙালাওটো ফালিব। আৰু এতিয়া সেই ৰুম পালোহি মানে বহুত বেছি সময় হ'ল। ৰুম আহি পোৱা মানে ইমান বেছি ভাগৰ লাগিলে, মানে ভিডিঅ' নকৰিলোঁ আৰু আহি পাওঁতে। আৰু এতিয়া আহি পালোঁ, পাই কৰি অকণমান ৰেষ্টটো ল'লোঁ। তাৰপিছত এতিয়া নহয়, একচুৱেলি অলপমান পিছত আমি আকৌ যাম। ৰাতিকেও মানে সৰু সুৰাকৈ প্ৰগ্ৰাম এটা ৰাখিছে, গতিকে ৰাতিও যাম। এতিয়াতো 7টা বাজিলেই, মিনিমাম 8টামান বজাত যাম। গৈ পেলাই ৰাতি কি কৰোঁ সেইখিনিও দেখুৱাম আপোনালোকক। ঠিক আছে তেন্তে ওলাই কৰি ৰেডি হৈ লওঁ আৰু তাৰপিছত লগ পাই আছোঁ দেই। আহি পাই গ'লোঁ আমাৰ অফিচলৈ।
ৰাতিৰ কাৰণে ৰাতি সাজৰ কাৰণে আৰু এয়া মানুহজন অকণমান দেৰি হ'ব আহা মই আহিলোঁ সোনকালে আৰু এতিয়া লগৰখিনি আছে লগৰখিনিৰ ওচৰলৈ গৈ আছোঁ চাই পেলাই হাই কৰি দিয়া পূৰা মানে মেকআপত লাগি আছে অফিচৰ ভিতৰত এতিয়া আমি আহি পাই গ'লোঁ আৰু এয়া চাওক আমাৰ পূজাৰ জেগা এয়া ফূৰ্তি দেখিছেনে কিমান বেছি ফূৰ্তি হৈছে মোৰ ডান্সটোক ইগন'ৰ কৰক কাৰণ কিয় মই নাচিব নাজানো ফূৰ্তিতে অকণমান গা ভাঙি দিছোঁ আৰু বাহিৰত থাকোঁ যিহেতু আমি তেনেকৈ একো নাপাওঁ কিবা এটা পালে খুব ফূৰ্তি লাগে নাচি নাচি বহুত বেছি ভাগৰ লাগিলে এতিয়া অকণমান বস্তু দেখিছে ঘামি জামি অৱস্থা নাই গোটেই মানুহজনে কিন্তু ভাল লাগিছে বহুত এটা ফূৰ্তি হৈছে এয়া নাচি কৰি হৈ গ'ল আমাৰ ভাত খোৱা সময় হৈ গ'ল এয়া মোৰ মানুহজন আহি গ'ল আৰু এতিয়া ভাত পানী খাই লওঁ দেই আমি এইফালে আমি দুইজন আহি গ'লোঁ এতিয়া ৰাতি পূজাৰ প্ৰসাদ চসাদ খাই আহি গ'লোঁ ভাতো খোৱালে ভাতো খাই কৰি আহিলোঁ আৰু গৈ থাকোঁ আৰু দেই এইটো কি কৰিছে এয়া গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এতিয়া আহি পেলাই পাই গ'লোহি ৰুম আৰু আমাৰ দুৰ্গা পূজা এনেকৈয়ে গ'ল সৰু সুৰাকৈ হ'লেও আমি মানে পাইছোঁ যে সেইটোৱে বহুত বেছি ডাঙৰ কথা ইমানেই আছিলে ভিডিঅ'টো তোমাৰ কেনেকুৱা লাগিলে চাই মজা ধুনীয়া লাগিছে ভাইদেৱত পূজা পাতিছোঁ অঁ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি মোৰ চেনেলত কোনোবাই নতুনকৈ চাই আছে তেতিয়াহ'লে আৰু যদি বহুত বেছি ভাল লাগে তেন্তে হ'লে শ্বেয়াৰ কৰি দিব বাই বাই তেন্তে আজিলৈ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম দেই বাই বাই